could always be problems, it's true. So I learn it, and now I know I don't wanna play it, to play it God. Maybe I'm crazy, but I'm wrong, baby, it's true, yeah. What if I'm not good? What if I'm not good? Good morning guys, এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ সব আমি পেকিং চেকিং কৰি ল'লোঁ বেগ চেগ আৰু এতিয়া আপোনালোকক বাহিৰৰ ভিউটো দেখাই দিওঁ আৰু ইয়াৰ পৰা আমি ওলাওঁ और बाहर व्यू बहुत ही खूबसूरत है। अभी सनराइज हो गया और यहाँ का जो व्यू है बहुत ही सुंदर है और यहाँ से एक छोटा सा रिवर बह रहा है। गाइस इतना आमी होटेলৰ পৰা ওলাই আহিছোঁ আৰু আমি এটা গৈ আছোঁ ৰেইনবো ফলছ চাবলৈ আৰু ৱেষ্ট চডং वाटरफॉल চাবলৈ আৰু ইয়াৰ व्यू बहुत ही खूबसूरत है भाई, देख लो जरा। तो गाइस आमी वेस्ट चडং वाटरफॉल पालोৱে আৰু এইটো সাইনবোর্ড वेस्ट चडং वाटरफॉल। तो गाइस ইয়াতে টিকেট কাটিব লাগে, টিকেট কাউন্টাৰ ইয়াতে আছে, পাৰ পাৰ্সন 30 रुपीस। तो गाइस ইয়াতে ভালেখিনি চিৰি নামি যাব লাগে, দেখা পাইছে ইফালদি পুৰা চিৰি গৈ আছে আৰু আজিৰ মৌচমটো মানে ধুনীয়া হৈ আছে, ধুনীয়া বতাহ মাৰি আছে, সূৰ্য ওলাই আহিছে। এই তলত গৈ চাই লওঁ যদিহে মানে ড্ৰোন উৰাব পৰা মানে হেৰি থাকে, চিটুৱেশ্যন থাকে, তেনেহ'লে ড্ৰোন উৰাম তাতে গোটেই ভিউখিনি ল'ব চেষ্টা কৰিম। আৰু ইয়াতেও ধুনীয়াকৈ ডাষ্টবিন চাষ্টবিন দিয়া আছে, যদি কিবা আপোনালোকে যদি খায় তেনেহ'লে ধুনীয়াকৈ ডাষ্টবিনত পেলাব পাৰিব। আৰু এই চাৰিও চাইডে বাঁহ গছ, তাৰপিছতে আৰু কি কি গছ এইবোৰ আছে, কিছুমান ফুল গছো আছে। এতিয়া পৰা वाटरफॉলৰ পৰা साउंड ওলাই আছে। ओ मेरे हिसाब से तो बहुत खूबसूरत होना चाहिए। पूरा वाटरफॉल साउंड ওলাই আছে এতিয়া। দেখিছে গাইস কি ধুনীয়া वाटरफॉल, যদি আপোনালোকে আহা নাই এবাৰ হ'লে আহিব, ভাল লাগিব, বহুত ভাল লাগিব। বহুত মই वाटरफॉल চালোঁ কিন্তু এইটো वाटरफॉल মানে বেষ্ট অফ দ্য বেষ্ট वाटरफॉल। এতিয়া আমি তলত যাম, ইফালে তলত যাব নোৱাৰি, ইফালে জেওৰা বান্ধি দিয়া আছে, সিফালেদি যাব পাৰি, সিফালে ৰাস্তা এটা আছে, সিফালেদি আমি যাব চেষ্টা কৰিম তলত আৰু ড্ৰোনেদি ভাল শ্বট ল'ব চেষ্টা কৰিম। চ' গাইছ ইফালে এটা ৰাস্তা আছে, আমি এতিয়া ইফালেদি যাম তলত। ধুনীয়া ধুনীয়া ৱাটাৰফল হয়। মানে নৰ্মেল ৰাস্তা নহয় এইটো, মানে গছৰ ডালেদি বনোৱা ৰাস্তা হয়। তো আমি এতিয়া খোজকাঢ়ি খোজকাঢ়ি তলত যাব লাগিব, তো আমি কেয়াৰফুলি লাহে লাহে যাম। দেখা পাইছে গাইছ ইয়াতে লাহেকৈ ইয়াতে এনেকৈ ধৰি লাহে লাহে খোজকাঢ়ি খোজকাঢ়ি যাব লাগিব। বা এইফালে সুহান গৈ আছে পুৰা লাহে লাহে। अपने को तो एडवेंचर करना है भाई, हम लोग आए हैं किस लिए, एडवेंचर करने के लिए। ओ ओ তলত গৈ যি এটা ভিউ আহিব না, এ ক্লাছ, বাপৰে বাপ বাপৰে বাপ, তো অলপ ভয়ানক চিৰি গাইছ। सो गाइस यहाँ पर जो है बहुत ही सावधानी से आना पड़ता है क्योंकि रास्ता ही है ऐसा कुछ। और इधर वाटरफॉल अभी पामे यार गाइस, हाउस द जोश मैन, हाउस द जोश, वू वू मैन, वू ओ गाइस की धुनिया वाटरफॉल देखिसे गाइस, वू मैन, वू वू। So guys, this is the West Chodang waterfalls. Woo! एकदम ऊपर ऊपर ही से, टॉप फ्लोर, मिड फ्लोर, फर्स्ट फ्लोर, ग्राउंड फ्लोर। अमेजिंग वाटरफॉल गाइस। सो गाइस बिस्कुट ले आइছিলো, भूख লাগি আছে, बिस्कुट खाओ। इस खूबसूरत सी नज़ारे के साथ बिस्कुट। এতিয়া আমি ড্ৰোন উৰাম, আপোনালোকক গোটেইখিনি ইয়াৰে ভিউ দিব চেষ্টা কৰিম।
চ' গাইজ আজি মই বহুত দিনৰ পিছত আজি মোৰ GoPro Hero 8 আজি পানীত ডুবাম ভয় লাগিছে ডুবাম আজি পানীত চ' গাইজ এতিয়া ফিটিং হৈ গ'ল GoPro এতিয়া আমি এতিয়া পানীত ডুবাম তো বলক পানীত ডুবাই যোনটো শ্বৰ্ট আহিব আমেজিং শ্বৰ্ট আহিব মা কৈছো মজা শ্বৰ্ট আহিব তো বলক আজি পানীত ডুবাই দিওঁ মোৰ লাইফৰ বৰ্তমান ফাৰ্ষ্ট ইমান ধুনীয়া ৱাটাৰফল হয় দেখা পাইছে গাইজ পানীবোৰ কি চাফা কি ক'ম আৰু बहुत ही सुंदर है गाइस आज का मौसम भी बहुत ही सुंदर है और वाटरफॉल जो है बहुत ही सुंदर है और मीठी मीठी जो हवा दे रहा है और पानी देख सकते हैं गाइस अगर सुबह का मौसम नहीं होता तो मैंने दोपहर का मौसम होने से मैं नहा लेता यहाँ पर ही स्विमिंग कर लेता लेकिन अभी सुबह का मौसम है तो ठंड लग रहा है तो अभी नहाऊंगा तो नहीं तो गाइस এতিয়া ইয়াৰ পৰা ওলাও জলদি জলদি আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব ধুনীয়া ৱাটাৰফল ইটছ এ আমেজিং ব্ৰ আকৌ এতিয়া উঠিব লাগিব ওপৰত আৰু উঠিব বাকী আছে আৰু